চাওক এইটো বহুত ডাঙৰ কথা ক'লে আপুনি এতিয়া কথাটো হৈছে মই বহু বছৰ ধৰি বিজেপি দলৰ হৈ কাম কৰি আছো তো সময়ত যেতিয়া বিজেপি দলে মোক প্ৰাৰ্থিত্ব নিদিলে সেয়ে মই ৰাইজক সুধিলো ৰাইজে মোক বিকল্প ৰাস্তা ল'বৰ কাৰণে ক'লে সেয়ে মই তৃণমূল কংগ্ৰেছৰ পৰা আজি প্ৰাৰ্থিত্ব লৈ আহি গোটেই ৰাইজৰ লগত লগ কৰিলো ৰাইজৰ মোৰ লগত আহি ইয়াতে হাজাৰ হাজাৰ লোকে ভোটাৰছে আজি টিএমচি যোগদান কৰিছে বিজেপি দলৰ পৰা চাওক কিছুমান পার্টি লিডার আছে উপরতে লিডার হয়ে থাকে কিন্তু সমাজত পাব্লিকৰ কি হৈছে নহৈছে এইবিলাক খবৰ নলয় মই পাব্লিকৰ মাজত খবৰ লওঁ সেই আপোনালোকে দেখা পাইছে আজি হাজাৰ হাজাৰ মানুহ মোৰ লগত ওলাই আহিছে কাম কৰিছিল কিন্তু যিমান কৰিব লাগিছিল সিমান নহয় আকৌ মই কি কৰিছো মই তো নিজৰ পকেটৰ টকা খৰচ কৰি পেলে মই কাম কৰিছো কিন্তু যদিও কোনোবাই কৰিছে তেওঁলোকে গভৰ্নমেন্ট স্কিম হে কাম কৰিছে আপনার সেৱক হিচাপে কোনো কৰা নাই এই বস্তুটো আপোনালোকে ৰিলাইজ কৰিব পাৰিব এতিয়া হা মই নিশ্চিত যে মই পৰৱৰ্তী সময়ত জিকিম আজি মোৰ লগত প্ৰায় 3000 স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল সেইবাবে মই ধন্যবাদ জ্ঞাপন সময়তো যাতে মোৰ ওচৰত তেওঁলোকক তেনেকৈ পাওঁ যাতে মই তেওঁলোকৰ পৰৱৰ্তী সময়ত যিকোনো সমস্যাৰ সমাধান কৰি দিব পাৰোঁ হৈছে একচুৱেলি চাওক বিজয় বিশ্ব ডাঙৰীয়া তেখেতক আমি ৰাইজৰ পৰাহে আমি তেখেতক নিৰ্বাচন খেলাৰ কাৰণে আমি প্ৰস্তাৱ আগবঢ়াইছিলোঁ আৰু ৰাইজৰ যিমান মৰ্মে তেখেতে আজি বিজেপিৰ পৰা টিকেট দাবী কৰিছিলে যদিও বিজেপি দলে তেখেতক টিকেট নিদিলে কিন্তু তেওঁৰ যিটো নেকি নুনাই চাপঙৰ কাৰণে তেওঁৰ যিটো অৱদান এই নুনাই চাপং সমষ্টিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন মানে দুখীয়া ৰাইজৰ বিভিন্ন ৰাস্তা ঘাটৰ পৰা বিভিন্ন সমস্যাকে ধৰি শৈক্ষিক জগতখনৰ প্ৰতিও তেওঁৰ যথেষ্ট অৱদান আছে সেইটো আমি নুনাই চাপং সমষ্টিৰ ৰাখি হিচাপে আমি কেতিয়াও নহয় বুলি ক'ব নোৱাৰোঁ সেই গতিকে তেখেতক আমি ৰাইজে বিচাৰিছোঁ আৰু আমি অহাকালিলৈ আমি তেখেতৰ নমিনেশ্যন দিবৰ কাৰণে আমি ওদালগুৰিলৈ ৰাওনা হ'ম প্ৰায় আমি আপোনালোকে আজি দেখিবলৈ পাইছে প্ৰায় 1000 মানুহ আমি আজি টিকেট লৈ আহিছে 1000 মানুহ আমি এটা ভিচিডিচিৰ পৰা আমি সমবেত কৰিছোঁ আৰু চাওক আজি বিজেপি দলে যি প্ৰাৰ্থী দিলে সেইটোতো আমাৰ কাৰণে কোনো ফেক্টৰে নহয় তেখেতৰ অলৰেডি দুৰ্নীতি তেখেতৰ কুকীৰ্তি এইবিলাক আমাৰ নুনাই চাপংবাসী ৰাইজে সম্পূৰ্ণ অৱগত আছে সেইটো আৰু মই পুনৰবাৰ ক'ব নিবিচাৰোঁ কিন্তু চাওক বিজয় বৈশ্য আহিছে বিজয় বৈশ্য মোটামুটি ধৰক 10,000 ভোটৰ ব্যৱধানত আমি তেওঁক এই নুনাই চাপং সমষ্টিৰ পৰা জয় কৰাই লৈ যাব পাৰিম এইটো আমাৰ নিশ্চিত আমাৰ কাৰণে কোনো ৰাজনৈতিক দলে ফেক্টৰ হ'ব নোৱাৰে চাওক ইয়াতে প্ৰাৰ্থী BPF-ও দিব EPPL-ও দিব বিজেপিও দিব কিন্তু এজন প্ৰাৰ্থী হিচাপে যদি আপোনালোকে চাবলৈ যায় বিজয় বৈশ্যৰ লগত কিন্তু প্ৰাৰ্থী হিচাপে কোনো এটা কেণ্ডিডেটে টক্কৰ দিব নোৱাৰে সেইকাৰণে আমি নিশ্চিত মানে কোনো ধৰণৰ চিন্তা কৰা নাই আৰু কোনো দল বা কোনো প্ৰাৰ্থী আমাৰ কাৰণে ফেক্টৰ হ'ব নোৱাৰে সেইখিনি আমি কৈছোঁ আমি যোৱা 5টা বছৰে আমাৰ সমস্যা সমাধানৰ কাৰণে আমি এজন নিৰ্দিষ্ট ব্যক্তিক আমি নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি তেওঁক আমি জিকালো আৰু এই যোৱা আমাৰ বছৰকেইটাত আমাক তেওঁলোকে সময়ত আহি পেলাই আমাক বহুত হাতজোৰ কৰিছিল বহুত ইলেকশ্যনত সময়ত হাতজোৰ কৰি ভোট ল'লে আৰু আমি নিজৰ মৌলিক অধিকাৰ প্ৰদান কৰি তেওঁলোকক আমি জিকালো কিন্তু আমি এটা দুখৰ বিষয় আজি আমি ৰাজাগড়ত আমি ক'বলৈ ওলাইছো যে যোৱা বছৰকেইটাত তেওঁক জিকাৰ পিছত আমাক তেওঁলোকে এনেকুৱাকে পিঠি দিলে আজিলৈকে আমাৰ মনৰ দুখৰ বেদনাবিলাক তেওঁলোকে বুজিবলৈ নাহিলে বৰঞ্চ তেওঁলোকে কি কৰিলে নিৰ্দিষ্ট কেইজনমান তেওঁলোকৰ প্ৰাৰ্থিত্বক লৈ তেওঁলোকৰ ব্যক্তিগত মানে মনোমালিন্য মিলা কেইজনমান ব্যক্তিক লৈ তেওঁলোকৰ নিজৰ কৰ্মখিনি কৰি গ'ল কিন্তু ৰাইজৰ সমস্যা কি ভুগি আছে ৰাইজৰ কি দুখ আছে সেই দুখখিনি তেওঁলোকে ল'বলৈ নাহিলে কিন্তু আজি আমি নিজে বুজি পাইছোঁ যে আমাৰ মৌলিক অধিকাৰটো প্ৰদান কৰি তেওঁলোকক কি কৰিলোঁ আমি মহা ভুল কৰিলোঁ কাৰণ আমাৰ দুখৰ আজি ৰাস্তা আমাৰ পদূলি গলি গলি যাব নোৱাৰোঁ পানীৰ অৱস্থা নাই পানীৰ কাৰণে আমি খোজকাঢ়িব নোৱাৰোঁ এজাক বৰষুণ হ'লে আমি বোকা পানী খচি খচি যাব লাগে গতিকে তেওঁলোকে আমাক কিয় দুখ আমাৰ মনৰ বেদনাবিলাক নল'লে আমি অতি দুখিত আমি ভাবিছোঁ যে আমি এতিয়া বৰ্তমান ভাবিছোঁ আমাৰ এটা মানে আমি ঘূৰাই থাকিব লাগে এজন ব্যক্তিকে আমি আশা কৰি আমি এই ইলেকশ্যনটো খেলি নাথাকোঁ আমি সদায় নতুনত্ব বিচাৰিছোঁ আমাৰ যিজন বিজয় বৈশ্য আছে তেওঁ আজি
তেওঁৰ ব্যক্তিগত পইচা খৰচ কৰি ল'ৰা ছোৱালী বহু বছৰৰ পৰা আগৰ পৰাই তেওঁলোকে ৰাস্তা পদূলি বনাই আছে আমাৰ প্ৰত্যেকজন বাসিন্দাৰ সমস্যা হলে তেওঁ কাষত থিয় হৈছে আমি বিপদত তেওঁ পাইছো কিন্তু আমি সঞ্জিত তাঁতীক আজিলৈকে আমি যেই তেওঁক জিকালো তেতিয়াৰ পৰা আমি তেওঁক আজিলৈকে এষাৰ মাতো নাপালো গতিকে আমি বিচাৰো যে আমাৰ সমস্যাবিলাক আমাৰ দুখ বেদনাবিলাক বুজাই এজন প্ৰাৰ্থিত্ব লাগে আৰু সেইকাৰণে আমি বিজয় বৈশ্যক আজি আমি প্ৰাৰ্থিত্ব হিচাপে পাই আমি বহুত আনন্দিত হৈছো আৰু গোটেই ৰাইজে আমি জয়যুক্ত হ'ব বুলি আশাবাদী আৰু আমি আমাৰ সমস্যাবিলাক সমাধান হ'ব বুলি আশীৰ্বাদ বিজয় বিশ্ববিদ্যালয়ে আমাক অতীতৰে পৰা বহুত সহায় সহযোগ কৰি আহিছে কোনো স্বাৰ্থ নোহোৱাকৈ আমাক সহায় সহযোগিতা কৰি আহিছে জাতিভেদ চোৱা নাই বড়ো হওক নেপালী হওক অসমীয়া হওক খ্ৰীষ্টান হওক গোটেইখিনিকে আমাক সহায় সহযোগ কৰি আহিছে মন্দিৰৰ ক্ষেত্ৰত হওক ৰাস্তা পদূলিৰ ক্ষেত্ৰত হওক আমাক সম্পূৰ্ণৰূপে বুজি পাইতো আমাক বহুত ধৰণে সহায় কৰি আহিছে আৰু আমি কোনো পাৰ্টি চোৱা নাই আমি পাৰ্টি চাইছো আমাক বিজয় বিশ্বক লাগে এইখিনিয়ে মোৰ ক'বলগীয়া ধন্যবাদ